বহুত গৰম। আজিৰ দিনৰ শেষ বাৰ্তাটো দিওঁ বুলি ভাবিছোঁ যে পানী যেতিয়া লেতেৰা হয়, অৰ্থাৎ লেতেৰা পানীবিলাক আমি যদি তাক স্থিৰ হৈ থাকিবলৈ অলপ সময়ৰ কাৰণে এৰি দিওঁ, তেতিয়াহ'লে তাৰ লেতেৰা গেটবিলাক তলত পৰি যায়। ঠিক তেনেকৈ আমাৰ জীৱনলৈ অহা বহুত সমস্যাবিলাক, সেই সমস্যাবিলাক কি হয়, আমি যদি শান্ত মগজুৰে আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সমস্যাবিলাকৰ সমাধানো ওলায়। আৰু কি হয় যে বহুত সমস্যা আমাৰ এনেই আহি যায়। আমি নিজেই সেই সমস্যাৰ মাজলৈ আমি নগ'লেও আমাক বেলেগে কিছুমান সমস্যা আমাৰ গাত জাপি দিয়া, মানে আমাৰ গালে ঠেলা মাৰি দিয়ে। গতিকে আমি সুস্থ আৰু ঠাণ্ডা মগজুৰে চিন্তা কৰিলে নিশ্চয় সেই সমস্যাবিলাকৰ আমাৰ সমাধান ওলায়। ঠিক সেই লেতেৰা পানীখিনিৰ দৰে নিজে নিজে চফা হৈ যায়। আজিৰ বাৰ্তা এয়া।